হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিক্স বিচু। তো গাইজ আজি এটা মানে বেলেগ ধৰণৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ, আপোনালোকক মানে দেখাম। তো কি আৰু মানে মাজে মাজে মোৰ মাথাত মানে অলপ বেলেগ ধৰণৰ আইডিয়া আহি থাকে। তো মই আজি এটা বেলেগ ধৰণৰ আইডিয়া এটা ভাবিছোঁ। মানে কি আৰু কেতিয়াবা ধৰক চাহপাত শেষ হৈ গ'লে চাহ বনাব নোৱাৰি, মানে অকল চেনি দি আৰু কি চাহ বনাব। তো মই সেইটো কথা ভাবিয়ে ধৰক আজি মানে অকল চাহপাত নিদিয়াকৈ গাখীৰ চাহ বনাম। তো গাখীৰ চাহ মানে কি আৰু লাল চাহ বনাব পাৰিব আপোনালোকে। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকিব, কাৰণ আপোনালোকে একবাৰ ঘৰত বনাই কেনে চাব পাৰিব যে কেনেকৈ বনায়, মানে ধৰক চাহপাত নোহোৱাকৈ গাখীৰ চাহ কেনেকৈ বনাব পাৰিব। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ প্ৰথমৰ পৰা একদম লাষ্টলৈকে চাই থাকিব। তো বোলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ চাওক, মোৰ মানে এইটোত একোৱেই নাই, চচপেনটোত একোৱেই নাই। আৰু বনোৱাৰ কাৰণে মুঠতে এটা গাখীৰ আছে মোৰ, কাৰণ যিহেতু গাখীৰ চাহ বনাম চাহপাত নোহোৱাকৈ। আৰু ইয়াতে চেনি আছে, মিঠা হ'বৰ কাৰণে চেনি দিবই লাগিব, আৰু পানী আছে, বেলেগ একোৱেই নাই, চাব পাৰে আপোনালোকে। আৰু এইটো চাওক ইয়াতে। তো মই এতিয়া গেছটো জ্বলাই ল'ম। চাওক মই গেছটো জ্বলাই দিছোঁ, এতিয়া অলপ অলপ গৰম হৈ থাকিব। চচপেনটো গৰম হৈ থাকক, আৰু এতিয়া মই কি দিম চাই থাকিব আপোনালোকে। মজাহে লাগিব, কিন্তু এটা কথা, আপোনালোকে ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিব দেই, যাতে চবেই গম পায় আৰু কেনেকৈ মানে ধৰক চাহপাত নোহোৱাকৈ গাখীৰ চাহ বনায়। তো এইটো গৰম হ'লে কিজানি। তো এতিয়া মই মানে অলপমান চেনি দিম, অলপমান, আৰু ইমানো নহয়, ইমান বেছি হৈ যাব এইটো চেনি দিলে। চেনি দিছোঁ অকল, চেনিটো এতিয়া অলপ মানে পুৰবা লাগিব অলপ চেনিখিনি। ধোঁৱা ওলাই আছে দেখোন। এতিয়া মই পানীখিনি ঢালি দিম। হাতত পৰিল, একো নাই বাৰু। একো নাই, অলপ চলপ হয় দেচোন, হাতে চাতে পুৰে অলপ, একো নহয় সেইখিনি। চাওক, আপোনালোকে চাব পাৰে কালাৰটো আহি গৈছে। এতিয়া মই মিঠা হ'বৰ কাৰণে অলপ চেনি বেছিকৈ দি দিম। দেখিছেনে, ইয়াতে কিন্তু কোনো ধৰণৰ চাহপাত তাহপাত দিয়া নাই কিন্তু দেই। আপোনালোকে হয়তো ভাবিব পাৰে চাহপাত দিছে কিবা দিছে, কিন্তু একোৱেই দিয়া নাই। আপোনালোকক মই দেখাই দিম যেতিয়া মই হেৰি কৰিম, কাপত ঢালিম ন, তেতিয়া সেই চাই থাকিব আপোনালোকে। তো আৰু এতিয়া মই গাখীৰখিনি ঢালি দিম। গাখীৰ ঢালি দিছোঁ, চামুচ পাতি দি লৰাই দিওঁ ৰ'ব। দেখিছেনে গাখীৰ চাহৰ কালাৰ আহি গৈছে। এতিয়া মই ইয়াতে আৰু এটা বস্তু দিব লাগিব, সেইটো বস্তু দিলেহে বেছি সোৱাদ হ'ব। একবাৰ বনাই চাব গাইজ আপোনালোকে, তাৰপিছত মোক ক'ব যে বেয়া লাগে নে ভাল লাগে। তো গাইজ তেজপাত এটা দি দিম, তেজপাতটো দিলে বেছি ভাল লাগিব। এবাৰ ট্ৰাই কৰি চাব ঘৰত এবাৰ, আৰু কি কয় ঘৰত মানে কি আৰু ভিডিঅ'টো একবাৰ শ্বেয়াৰ কৰি দিব খালি, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' বনাই ভালো লাগে যেতিয়া আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, অলপ ছাপোৰ্ট কৰিব। তো মোৰ চাহ হৈ গ'ল, এতিয়া মই গেছটো অফ কৰি দিম। শাক হৈ গৈছে, এতিয়া মানে কোনো ধৰণৰ সেই কি কয় চেকনিৰ প্ৰয়োজন নাই। মই ইয়াতে সেই কৰি পেলাম, মই ডাইৰেক্ট কাপত ঢালিম। এতিয়া চাব, ডাইৰেক্ট কাপত ঢালিম। তো চাহপাত দেখছে নেকি, চাহপাত নাইয়ে, দেখছেনে, চাহপাতৰ কোনো নামো নিচানে নাই। এতিয়া মই এটা ধুনীয়াকৈ চাহ খাওঁ, ভুজিয়া লৈছোঁ, এতিয়া চাহ খাওঁ।
তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু এইটো হ'ল মোৰ গাখীৰ চাহ মই এতিয়া খাম তো কি আৰু আপোনালোকৰ যদি ধৰক আপোনালোকে ঘৰত বনাই কিনে চাব একবাৰ আৰু চাই কিনে কেনেকুৱা লাগিল সেইটো মোক কমেণ্ট ছেকশ্যনত জনাব তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগি থাকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো এইখিনিয়ে বাই বাই জয় আই অসম।